আজি চেঙ কি হল দেই, ইমান দেৰি অহা নাই যে, নাহিব নেকি? এই কণ আজি চেং নাহে নেকি স্কুললৈ? ইমান দেৰি আজি অহা নাই যে। তাকেইতো চাই আছে, ইমান দেৰি নাই অহা, আজি নাহিব যেন পাইছো। এই তাৰ ঘৰলৈ ক'বা আলহী আহিছে বহুত দূৰ। তাৰ ঘৰলৈ আলহী আহিছে নি? ক'ৰ আলহী আহিছে? সি কালিওতো স্কুল অহা নাই। সেই তাৰ ঘৰলৈ ক'বা এই আমেৰিকাত থকা মমাইক নে কোন আহিছে, ইয়াৰ মানুহ নহয়। সেই আমেৰিকাত থাকে নেকি? বাহ, সাংঘাতিক দেখোন। এইটো আহিছে আহিছে। বেয়া দৌৰি আহিছো দেই, দেৰিয়ে হৈ গৈছে আজি। তোলৈকে ৰৈ আছো আমিও। সিং তহঁতৰ ঘৰলৈ ক'বা আমেৰিকাৰ বোলে আলহী আহিছে। আমাৰ এই মামা এটা আমেৰিকাত থাকে নহয়। কালি আহি পালেহি, কথা পাতি আছিলো তাকে। আমেৰিকাৰ কথা পাতোতে স্কুলত অহা অকমান দেৰিয়ে হৈ গ'ল আৰু। আমেৰিকাৰ কি কথা পাতিবি চেং? নকবি আমেৰিকাৰ যিবোৰ কাৰো কাৰ্য কালিৰ পৰা পাতি আছে, শেষেই হোৱাগে নাই। তহঁতি শুনিলে আচৰিত মানিবি, মানে কৈছো নহয়। অকমান কচোন, আমেৰিকাৰ কিনো কাহিনী, কেনেকুৱানো? আমাৰ এফালৰ নিচিনাই কিনো তাত, নে বেলেগ চব? আমেৰিকা বা আমাৰ ইয়াৰ নিচিনা মিলিব নেকি? নিমিলে, চব বেলেগ। আমাৰ ইয়াৰ নিচিনা নহয়। কেনেকুৱানো কচোন, অকমান ক। বাকীটো বাদ দে, আমেৰিকাৰ পৰা মিঠাই কেনেকুৱা মিঠাই আনিলে সেইটোকে কচোন তই। আমেৰিকাৰ যিটো মিঠাই মামাই আনিছে, তহঁতে বাৰু দেখি পোৱা নাই, এইটো অকল আমেৰিকাতহে হয়। কেনেকুৱা মিঠাইনো, কেনেকুৱা? মিঠাইটো যি কাৰো কাৰ্য, মানে মিঠাইটোত চুইচ আছে ধেৰ। ইয়াত তই চুইচ পিটিকি দিলে হ'ল। বোলে তই বোলে মিঠা বেছিকে খাওঁ, তই চুইচটো পকাই দে, মিঠা বেছি হৈ যাব। বোলে তোৰ মিঠাইটো তিতাকে খাবলৈ মন হৈছে, তিতা চুইচ আছে, তই পিটিকি দে, তিতা হৈ যাব। মানে যেনেকুৱা লাগে আৰু, তই ফ্ৰিজত থবলৈ দৰকাৰ নাই, তই পিটিকি দিলেই হ'ল আৰু। চব চুইচ চিষ্টেম আৰু। ইয়াত না ক'ত তেনেকুৱা মিঠাই পাবি? মই আকৌ ভাবিছো কি বোলো, কালি ভালকে চাইছো, তেতিয়াহে মামাই বুজাই দিলতহে। এইটো গৰম কৰি খাওঁ, ঠাণ্ডা কৰি খাওঁ, মিঠাইটোতে চুইচ আছে আৰু, তাত পিটিকি দিলেই হৈ গ'ল। খাটৰা মিঠাই দেখোন সেইটো, তেনে একেটা মিঠাইতে চব হৈ যায়। তই দেখিলে পাগলা হৈ যাবি। বাহ, ইমান সাংঘাতিক মিঠাই নে? ৰংটো কেনেকুৱা মিঠাইটোৰ? অকৰাটো আকৌ ৰঙৰ কথা সুধিবলৈ, চব আৰু মোৰ চুইচৰ কাম আৰু। তোৰ ৰঙা ভাল লাগে, পিটিকিতে ৰঙা হৈ যাব। নীলা লাগে তোক, পিটিকিতে নীলা হৈ যাব। যেনেকুৱা লাগে তোৰ মিলাই ললে হ'ল আৰু। সেইটোত আৰু তোৰ যেনেকুৱা বিচাৰ। ইয়াৰ নিচিনা নহয় নহয়, আমেৰিকাৰ মিঠাই। বাপৰে বাপ, চেং, সেই আমেৰিকাত বাৰু গৰু ছাগলী আছে নাই? মানে গৰু ছাগলী পোহে নাই বাৰু? আছে, এয়া আহিব সময়ত তাকেই পাতি আছো। তাৰ গৰু ছাগলী আমাৰ ইয়াৰ লগত নিমিলে। আমেৰিকাৰ গৰু ছাগলী, তাৰ গৰু ছাগলী ঘাঁহ খাবলৈ কেনেকে যায় বুলি ভাবিছ? এই ভৰিত চকাৰ নিচিনা কিবা ফিটিং থাকে হেনো, এই চুইচ পিটিকি দিয়ে আৰু খিৰিকে চলি গৈ একদম ঘাঁহৰ জেগা পাই যায়গে। আমাৰ ইয়াৰ নিচিনা হেৰি কৰি নাথাকে। আৰু এটা গৰু ছাগলীৰ কাৰণে লেট্ৰিন আছে হেনো, আমাৰ ইয়াৰ গোটেই য'ত থাকি মুতি নুফুৰে। বাপৰে বাপ, আমেৰিকাখনত সঁচাকে গৰু ছাগলীলৈকে বিৰাট ষ্টেণ্ডাৰ্ড দেই। গাখীৰ খাই নে নাখায়? গাখীৰ খীৰাই নে নিখীৰাই গাই বিলাকৰ আমেৰিকাত? নকৰাটো খীৰাই, কেলে নিখীৰাব? কিন্তু আমাৰ ইয়াৰ নিচিনা যেনিবা নহয় আৰু, এইটো চুইচ চিষ্টেম। এই চুইচ দি দিলে হ'ল আৰু। বোলে 1 লিটাৰ লাগে, 1 লিটাৰ চুইচ আছে পিটিকিতে, এইফালে 1 লিটাৰ গাখীৰ ওলাই যাব। বোলে 2 লিটাৰ লাগে, 2 লিটাৰ চুইচ পিটিকিতে। বোলে তোক এৱা গাখীৰ নালাগে, দৈ গাখীৰ লাগে, দৈ গাখীৰ চুইচ আছে, তোৰ দৈ গাখীৰ চুইচ পিটিকিতে গৰুৱে দৈ গাখীৰ দি দিব। তই এটেকেলি দুটেকেলি কেইটেকেলি লাগে। তই এনেকে মানে আমাৰ নিচিনা নহয় আৰু, তাত বিৰাট ষ্টেণ্ডাৰ্ড। মই যাম বুলি ভাবিছো বাৰু দেই, এইবেলি গৰম বন্ধতে গুচি যাম নেকি একপাক, ঠিক নাই। বাহ, বৰ খাতৰা জেগা দেই, বিৰাট ষ্টেণ্ডাৰ্ড জেগা সঁচাকে। পাৰিলে আমাকো নিবি চেং। তই নোৱাৰিবি, এনেই তোক নিম বুলি কৈ লাভ নাই। তোৰ বাছত উঠিলে মূৰ ঘূৰাই তই বমি কৰ। এৰোপ্লেনত যাব লাগিব, তোৰ মূৰ ঘূৰাই কি হব? তোৰ মূৰে হৈ পৰিব ডিঙি পাই। তোৰ নহব চেং। এইবোৰ
গম পাইছো তোৰ মুখে দেই বাৰু মোৰ এটা কথা জানিবলৈ মন গৈছে এই আমেৰিকাত বাৰু আমাৰ ইয়াৰ নিচিনাতো এই আমাৰ গাঁৱত থকা নিচিনা 11 দিনীয়া 30 দিনীয়া বামুণীয়া অপামীয়া তেনেকুৱাবিলাক বাৰু আছেনে নাই অ' হে কণ এই ভাগ কথাহে সোধা হোৱা নাই আজিলৈকে আজি স্কুলৰ পৰা গৈ সুধি পেলাম বুজিছ মই কাইলৈ আহিব তহঁতক কম দেই ছাৰ আহিছে তোক আমেৰিকা কাহিনী পিছত কিতাপ উলিয়া